আমি আজি ধেমাজি মেলা চাবলৈ আহিছোঁ। ধেমাজি মেলা দেখাই আছোঁ আপোনালোকক গুৱাহাটীত। এতিয়া আমি ইফালে গৈ আছোঁ, এখন হৈছে ৱেলকাম টু গুৱাহাটী আৰু এয়া হৈছে ধেমাজি মেলা। এতিয়া আমি ধেমাজি মেলা ভালকৈ ধৰিব পৰা নাই, ঘূৰি দেখিছে আত্মনিৰ্ভৰ ধেমাজি মেলা। এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাম, ব'লক আপোনালোকো দেখাওঁ। এইটো একচুৱেলি মানে কি ভিডিঅ'টো বনাওঁ বুলি বনোৱা নাছিলোঁ, সেইকাৰণে প্ৰথমতে ষ্টাৰ্টটো অলপ বেলেগ হৈছে আজি, হয়নে? কিন্তু মানে কি আমি যাই থাকোঁতে দেখিলোঁ ধেমাজি মেলা, মানে আমি গম নাপাইছিলোঁ, বজাৰ কৰিবলৈ আহিছিলোঁ। চ' বোলো সোমাই যাওঁ, আপোনালোকক ভিডিঅ'টো মানে দেখাই যাওঁ, সেই বুলিয়ে ভিডিঅ'টো কৰিলোঁ। এইফালে বৰ ধুনীয়াকৈ সজাইছে দেখিছে, আৰু ভিতৰত আছে বহুত মানুহ আছে। এইফালে এয়া পূৰা একদম ধাবাৰ নিচিনা, মানে ৰেষ্টুৰেণ্টৰ নিচিনা পাইছে। মইতো প্ৰথম ৰেষ্টুৰেণ্ট বুলি ভাবিছিলোঁ, বোলো ক'ত সোমোৱাই দিলে, সেইকাৰণে এদিনো মই আজিলৈকে দেখা নাই। আৰু সঁচাকৈ বাৰু ফাৰ্ষ্ট মই আজি দেখিছোঁ ধেমাজি মেলা। এইটো বোলে মিচিং মানুহৰ হয়, এইফালে চায়ামদ পায়, গাহৰি মাংস আৰু বহুত ধৰণৰ কিবাকিবি পায়। চ' এতিয়া ব'লক ষ্টাৰ্ট কৰোঁ, দেখিয়ে আছে গোটেইখিনি ন। ইফালে গায়কো আহিছে, চাওঁ অলপ কাপোৰৰ দোকান এইফালে দেখিছে এয়া কাপোৰৰ দোকান, আৰু বহুত ধৰণৰ কাপোৰ আছে, মানে জনগোষ্ঠীৰ নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ যি ড্ৰেছ মানে সেইবিলাক আছে। মিচিং মানুহৰ যি মানে বহুত ধৰণৰ আছে। ভালকৈ মই দেখাব নোৱাৰিলোঁ, কাৰণ বজাৰত গৈছিলোঁ ন, আৰু ইমান মানে গোটেইখিনি ঘূৰা নাই, মানে অলপ দেখাই দিছোঁ, এতিয়া দেখাবলৈ চেষ্টা কৰিছোঁ। সিফালে নগ'লোগৈ, মানে দেখাইছোঁ ন, এইটো চাইডে মানে নগ'লোগৈ, সেইকাৰণে আৰু এইটো চাইডে আহিছোঁ। আৰু এইফালে গায়কে গান গাই আছে, মই আঁতৰত আছোঁ, চ' মই ভালকৈ চিনি পোৱা নাই কোন গায়ক আহিছে আৰু ভাল এজনে চাগে। আৰু এইফালে নাচি আছে পিছে জে কে কমাৰ শিল্প। এইফালে লাচিত বৰফুকনৰ অস্ত্ৰবিলাক আছে ন, দেখিছে টঙালি, বেলেগে কি কয় নাজানো, আমাৰ ক্ষেত্ৰত সেইটো টঙালি বুলি কয়। এইফালে দেখিছে নানান ধৰণৰ কাপোৰ আছে। এইফালে ঢোল বাজনা গায়ক সকলো আছে, আৰু মানুহ আছে, ধুনীয়াকৈ এনজয়মেণ্ট কৰিছে, ভাল লাগিছে। এইটো গীত দেখিছিলোঁ 2006 চনত অঞ্জনাৰ কাৰণে। আৰু এয়া চেলফি উঠি আছে, এনেকুৱা বহুতকেইটা মানুহ মানে আছে ইয়াতে। কথাখিনি বৰ লাগিছে নেকি, মই ভালকৈ ইয়াৰ বিষয়ে নাজানো দেই, সেইকাৰণে মই ভালকৈ ইমান ক'ব নোৱাৰিম। তেতিয়াও মানে দেখিছোঁ মিচিঙৰ মানে ধেমাজি মেলা বুলি গম পাই আহিলোঁ, আপোনালোকো দেখাওঁ বুলি আহিলোঁ ন, তো মই ইমান ভালকৈ ইয়াৰ বিষয়ে নাজানো, খালি দেখুৱাবহে চেষ্টা কৰিছোঁ। সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে, পাহৰিব পাৰি বুলি পদম জানো পাহৰে, সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে, পাহৰিব পাৰি বুলি পদম জানো পাহৰে, কাৰোবাৰ কথা শুনি পাহৰি যাবাৰে, অতীতৰ দিয়া মৰম দলিয়াই দিবাৰে, সেই বলিহে লাগে ভয় মৰমী, সেই বলিহে লাগে ভয়। মৰমত পাতিছোঁ তোমাৰ জানে, তুমি মোৰ মনে হীৰা বাখৰ মণি। এয়া কাপোৰবোৰৰ নাম আছে, এইখিনি হৈছে মিচিঙৰ নাম সঞ্জীৱনী আত্মসহায়ক গোট, তাৰপিছত চুটিজান জনকল্যাণ আত্মসহায়ক গোট, সেইখিনি কাপোৰৰ দোকান আছে। নামটো লাইটৰ পোহৰ ধৰিব নোৱাৰি, তেওঁ কাপোৰৰ হয়। তাৰপিছত এইখিনি হ'ল
বেলেগত আহিছিলোঁ দেখাই ব'লা আমি যাওঁ কিবা কিবা হৈ আছে ইফালে খাই আছে মানুহবিলাক কেঁচা এতিয়া আমি ইয়াৰ পৰা ওলাই গ'লোঁ একচুৱেলি কি হ'ল জানেনে মানে আমি ইয়াত অহা নাছিলোঁ আমি আহিছিলোঁ বজাৰ কৰিবলৈ গোন্ধ ওলাইছে কিবা এটা ভিডিঅ' বনাইছোঁ যাব নহয় কিনা দেখি মানে কি হৈছে জানেনে আমি আহিছিলোঁ বজাৰ কৰিবলৈ ইয়াত দেখিলোঁ মানে মোৰ হাজবেণ্ডে ক'লে যে ইয়াতে ধেমাজি মেলা হৈছে মই কৈছোঁ বোলে চাই আহোঁগৈ এনেই মই এদিন দেখা নাই আৰু গ'লোঁ আৰু এইফালে মোনা ক'ত গ'ল মোনা নেদেখাই আছোঁ মোনা নেদেখাই দে মোনাটো আৰু মোনা চোনালৈ বজাৰ কৰিব গৈছিলোঁ তাকে বজাৰ কৰি আহি সোমালোঁ অৱস্থা বেয়া হৈ আছে তাৰপিছত সেইটোৱে আৰু সেইকাৰণে বোলো আপোনালোকো ভিডিঅ'টো দেখাই দিওঁ আৰু ভিডিঅ'টো বনাই দিওঁ আপোনালোকে চাব ন যোনে দেখা নাই মানে ধেমাজি মেলা মই কিন্তু দেখা নাই মই ফাৰ্ষ্ট দেখিছোঁ আৰু এতিয়া ৰাতি হৈছে ন আমি বজাৰ কৰি আহিছিলোঁ এতিয়ালৈ বাই বাই আৰু আজি ৰাতি গুড নাইট দিছোঁ যে বাই আৰু ভিডিঅ'টো এইটো ক'লোঁ বাই বুলি ক'লোৱে আৰু বেয়া নাপাব চৰি মানে কি মোৰ ভাল লাগে যদি ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মানে ছাবস্ক্ৰাইব কৰিলে অলপ হেৰি পালে ভাল হ'ব ন বাই